আজি আকৌ আপোনালোকৰ আগলৈ নতুন এটা ৰেচিপি লৈ আহিলোঁ। এয়া মই ল'লোঁ আটা 1 কাপ, ময়দা 1 কাপ আৰু ইয়াত দিছোঁ কালজিৰা, অকণমান ৰিফাইন আৰু গৰম পানী দি এইখিনি ভালকৈ সানি ল'ম। আৰু এনেকৈ মই হাতেৰে এইখিনি সানি ল'লোঁ আৰু এইখিনি এতিয়া ৰুমাল এখন দি মই ঢাকি থ'ম। আৰু আলু দুটা এনেকৈ ফুটা কৰি মই কুকাৰত হুইচেল দি লৈছোঁ। আৰু এনেকৈ বিলাহী মই এফাল লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ আৰু পিঁয়াজ সৰু চাই এটা লৈছোঁ আৰু অকণমান ধনিয়া পাত। আৰু এই সিজাই লোৱা আলুখিনি মই এনেকৈ বাকলি গুচাই লৈছোঁ আৰু এনেকৈ পিহনাখনত মই পিচি দিম, তেতিয়া গোটেইখিনি কোমলকৈ হয়, গোটা-গুটি হৈ নাথাকে। আৰু অকণমান টাৱাখন গৰম কৰি মই তেল দি বাদাম কেইটামান এনেকৈ মই ভাজি লৈছোঁ আৰু সেইখিনি তেলতে মই পিঁয়াজখিনি ভাজি লৈছোঁ আৰু পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাতে বিলাহীখিনিও মই এনেকৈ ভাজি ল'লোঁ আৰু পিচি ৰাখিছিলোঁ আদা, নহৰু আৰু জিৰা, সেইখিনি ইয়াতে দি দিছোঁ আৰু জোখমতে হালধি গুড়া দি পেলাই মই ইয়াতে নিমখ দিছোঁ আৰু এইখিনি গোটেইখিনি ভালকৈ লৰাই ল'লোঁ আৰু ইয়াতে আলু আৰু বাদামখিনি ইয়াতে দি দিছোঁ আৰু মছলাখিনি আলু আৰু বাদামত লাগি যোৱাকৈ ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ল'ম। আৰু এয়া দেখিছেনে, ওপৰত মই এতিয়া ধনিয়া পাত দি এতিয়া গেছটো বন্ধ কৰি দিম। আৰু এয়া মই সানি ৰখা আটা লাডুকেইটা মই এনেকৈ সৰু সৰুকৈ বনাই লৈছোঁ আৰু এইখিনি এনেকৈ ডাঙৰকৈ মই এতিয়া ৰুটি বেলা দি বেলি লৈছোঁ। আৰু নহ'লে আপোনালোকে সৰু সৰুকৈ বেলিব পাৰে, মই এনেকৈ ডাঙৰকৈ বেলি ল'লোঁ আৰু ইয়াতে ওপৰত দিছোঁ ধনিয়া পাত আৰু ধনিয়া পাতখিনি এনেকৈ মই লগাই দিছোঁ ওপৰত। আৰু এয়া গিলাচ দি সমান জোখত মই এনেকৈ কাটি লৈছোঁ আৰু এয়া যে মই ৰেডি কৰিছিলোঁ সেইখিনি ইয়াৰ ওপৰতে দি দিছোঁ আৰু মই হাতেৰে এনেকৈ গোলকৈ শ্বেপ এটা দি দিম আৰু এনেকৈ মই গোটেইখিনি বনাই ল'ম। আৰু মোৰ গোটেইখিনি এনেকৈ বনাই লোৱা হৈ গৈছে আৰু এনেকৈ পেনখন গৰম কৰি মই ইয়াতে তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাতে মই এনেকৈ এটা এটাকৈ দি এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া মই এইখিনি আকৌ উল্টাই দিছোঁ আৰু এয়া দেখিছেনে, অকণমান ৰঙচুৱা হওঁতে মই এইখিনি উঠাই লৈছোঁ এটা এটা কৰি, যাতে তেলবোৰ ৰৈ নাহে। আৰু এয়া মোৰ এতিয়া ৰেডি হৈ গ'ল। আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আকৌ লগ পাম নতুন